আইআইটিত যিহেতু তুমি যিটো স্থান পাইছা বা সেই সফলতাৰ আঁৰত আইআইটিত অধ্যয়ন কৰিব গ'লে কেনেদৰে পঢ়া শুনা কৰিব বা তুমি অসমৰ ছাত্ৰ ছাত্ৰীক কি মেছেজ দিব পাৰিছা? প্ৰথমতে সকলোকে নমস্কাৰ। মোৰ নাম সুৰজিত সাহা আৰু মই আজি IIT JEE এক্সামত অল ইণ্ডিয়া লেভেলত 6,688 ৰেংক লাভ কৰিছোঁ আৰু মোৰ আজি আচলতে মোৰ জীৱনৰ এটা বহুত গুৰুত্বপূৰ্ণ দিন। এই দিনটো মই সঁচাই সকলো সময়তে মনত ৰাখিম আৰু মই সকলোকে এয়ে ক'ব খোজোঁ যে এটা লক্ষ্য স্থিৰ কৰি ল'বা, কেতিয়াও নিজৰ লক্ষ্যৰ পৰা ডিষ্ট্ৰেক্ট নহ'বা, ভালদৰে পঢ়া শুনা কৰিবা আৰু যাতে ছ'চিয়েল মিডিয়াৰ পৰা অলপ দূৰত থকা, কাৰণ মই নিজেও এইটো ভুগিছোঁ প্ৰব্লেমটো। কিন্তু ছ'চিয়েল মিডিয়াত মানে কি, ইণ্টাৰনেটত যিবিলাক ভাল আছে সেইটো ব্যৱহাৰ কৰিবা। এনেকুৱা নহয় যে আপোনাৰ মোবাইলটো সদায় বেয়া কাম কৰে, ভাল কামো কৰে। মোৰো বহুত সুবিধা হৈছে মোবাইলৰ কাৰণে, বহুত মানে এডুকেশ্যনেল ভিডিঅ' আছে, এইবিলাক চাই ময়ো পঢ়া শুনা কৰিছোঁ আৰু তাৰপৰা মোৰ ইনষ্টিটিউটৰ টিচাৰসকলেও মোক বহুত সহায় কৰিছে, মোৰ মামাসকলে বহুত সহায় কৰিছে। সেইকাৰণে মই নিজৰ পঢ়াত কেতিয়াও মানে গাফিলতি কৰা নাই আৰু আগবাঢ়ি গৈছোঁ আৰু আজি ভাল ফলাফল লাভ কৰি আপোনাৰ সন্মুখত কৰিছোঁ। সেয়ে মই ক'ব খোজোঁ সকলোকে এনেকুৱাই পঢ়িবা যাতে মোৰ দৰেও তোমালোকেও যাতে মোতকৈ ভাল ৰিজাল্ট কৰিব পাৰে। তাৰপিছত ইঞ্জিনিয়াৰিঙৰ JEE এক্সামত মই 98.6% লাভ কৰিছোঁ। তাৰপিছত এডভান্সত কোৱালিফাই হৈ এডভান্সত আজি অল ইণ্ডিয়া লেভেলত ইমান ৰেংক লাভ কৰিছোঁ। হৈছে গোটেই ভাৰতবৰ্ষৰ এটা শৈক্ষিক প্ৰতিষ্ঠানৰ এটা মেডিকেল শ্ৰেষ্ঠ এটা ইনষ্টিটিউট। গতিকে তুমি তাত যিহেতু পজিশ্যন পাইছা ৰেংকিং মেডিকেলত যিটো সফলতাৰে ভালদৰে পঢ়া শুনা কৰি যিটো তোমালোকে ৰেংকিং অৰ্জন কৰিছা, গতিকে এই সময়ত তুমি তোমাৰ মানে শিক্ষাগুৰু তথা অনাগত যিখিনি ধৰক মেডিকেলত নীটত মানে অৱতীৰ্ণ হ'ব, তেওঁলোকক কি মেছেজ দিব বিচাৰা? মই প্ৰথমতে মোৰ শিক্ষাগুৰু, মোৰ মা দেউতা আৰু ভগৱানক মই ধন্যবাদ জনাব খুজিছোঁ, যাতে তাহাঁতে মোক শক্তি দিছে যাতে মই এইখিনি স্থান লাভ কৰিব পাৰিছোঁ আৰু মেডিকেলৰ নিচিনা এটা নোবেল প্ৰফেশ্যনত মই জইন কৰিম এতিয়া। মই ক'ব খুজিছোঁ যে ফিউচাৰ এক্সপিৰিয়েঞ্চবিলাক যোনবিলাকে মেডিকেলত ট্ৰাই কৰিব, কেতিয়াও নিজৰ মনৰ আশাটো হেৰি নিদিবা, মানে ডাউন হ'ব নিদিবা, সদায় ওখ ৰাখিবা, নিজৰ যিমান শক্তি আছে সিমানে লগাই দিয়া। আৰু এইটো কথা মনত ৰাখিব মই আহ্বান জনাম যে ভগৱানে চবৰে কাৰণে কিবা নাই কিবা পথ এটা ডিচাইড কৰি ৰাখিছে আগৰ পৰা।